সমূহ ভক্তপ্ৰাণ ৰাইজৰ শ্ৰীচৰণত সেৱা জনাই আমি আগবঢ়াবলৈ লৈছোঁ মহাপুৰুষ গুৰুজনাই দি থৈ যোৱা ভাগৱতৰ কিছু অংশৰ পাঠ আৰু ব্যাখ্যা। যদি এই পাঠ আৰু ব্যাখ্যাত কোনো ভুল ত্ৰুটি ৰৈ যায়, সেই ভুল ত্ৰুটি ক্ষমা কৰি আমাক যেন আগুৱাই যোৱাত সহায় কৰে। কৃষ্ণ। এৰা মৰা শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ অমৃত হে প্ৰধান ধন জন যত পুত্ৰ পৰিবাৰ ইহব বিষ মান এই বিনন্দীয়া সৃষ্টি সংসাৰখনত উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱই বিৰাজমান। প্ৰভু ভগৱন্তৰ অপাৰ মহিমা তথা মায়াই ব্ৰহ্মাকে আদি কৰি সকলো জীৱকুলকে আৱৰি ৰাখিছে। কৰ্মবাসনা আৰু ইন্দ্ৰিয়সমূহৰ ভোগ বিশলবিলাসৰ কবলত পৰি মানুহে প্ৰকৃত ফল প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ থাকে। কলিকালত সমস্ত বিপদ বিঘিনিৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হৈছে প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণনাম যশত বিভোৰ হৈ অমৃত পান কৰা। যিদৰে অমৃত খালে অমৰত্ব লাভ কৰিব পাৰে, ঠিক তেনেদৰে কৃষ্ণৰ কৃপা প্ৰাপ্তি হ'লে ঈশ্বৰত্ব লাভ কৰিব পাৰি। সংসাৰৰ জাগতিক বান্ধোনসমূহ ধন জন পুত্ৰ পৰিবাৰ সম্পত্তি জ্ঞাতি বন্ধু সুহৃদ সকলোৰে প্ৰতি আবদ্ধ হৈ থকাৰ ফলত নানা দুৰ্গতি ভোগ কৰিবলগীয়া হয়। যেনেকৈ জৰা ব্যাধি বিষ বেদনাই মানুহক তথা জীৱকুলক যান্ত্ৰণা কষ্ট আদি ভোগায়, ঠিক তেনেকৈ পুত্ৰ ভাৰ্যা বন্ধু আদিৰ প্ৰতি অত্যাধিক আসক্তি হোৱাৰ ফলস্বৰূপে জীৱনত নানা কষ্ট দুখ বেদনা সহ্য কৰিবলগীয়া হয়। এৰা মৰা এই ক্ষণে আছে এই ক্ষণে নাই, তাতে নাতে মায়া পদ্মপত্ৰ জল জীৱন চঞ্চল অথিৰ মনুষ্য কায়া প্ৰভু ভগৱন্তৰ মহামায়াৰ কবলত পৰি মনুষ্যই খন্তেকীয়া ঐশ্বৰ্য বিভূতিকে সৰ্বস্ব যেন জ্ঞান কৰি প্ৰকৃত পথ গ্ৰহণৰ পৰা
বিচলিত হৈ পৰে। এই সংসাৰত কোনো বস্তুৱেই স্থায়ী নহয়। ধন, জন, জীৱন, যৌৱন সকলো অথিৰ তথা ক্ষণস্থায়ী। এই সাৰবাণীকে সৰুগত কৰি মহাপুৰুষ জগতগুৰুজনাই বৰগীতৰ মাধ্যমেদি সুন্দৰভাৱে প্ৰকাশ কৰি থৈ গৈছে। অথিৰ ধনজন, জীৱন যৌৱন, অথিৰ এহু সংসাৰ, পুত্ৰ পৰিবাৰ, হবহি অসাৰ, ৰখেহি কাহেৰি সাৰ। যেনেকৈ পদুম পাতৰ পানী ক্ষন্তেকীয়া, যেনেকৈ পদুমৰ পাতত পানীখিনি চঞ্চল তথা অস্থায়ীভাৱে থাকে, ঠিক তেনেকৈ মনুষ্য জীৱন আৰু মনুষ্য দেহা চঞ্চল আৰু অথিৰ। এই ফাঁকি উপদেশেও ইয়াকেই সোঁৱৰাই দিছে। অথিৰ দেহাত নাই যে বিশ্বাস, ধন, জন, পুত্ৰ, ভাৰ্যা কোনে কৰে আশ। য়ে ৰাম ৰাম, কেতিখনে আহি ধৰিলে কপৰা, বিষমন্তক বাঘে জানিয়া সতৰে ধৰিও কৃষ্ণৰ চৰণত অনুৰাগে। অথিৰ অনিত্য দেহাৰ পৰা কোন মুহূৰ্তত প্ৰাণপ্ৰসী স্বৰূপ পৰম ব্ৰহ্ম পৰমাত্মা পঞ্চভৌতিক দেহা এৰি গুচি যাব, তাৰ কোনো নিশ্চয়তা নাই। সেইকাৰণে সংসাৰৰ সমস্ত দুখ ক্লেশ আদিৰ পৰা হাত সাৰিবৰ বাবে প্ৰভু ভগৱন্তৰ আশ্ৰয় ল'ব লাগে। ভতিমাতো গুৰুজনাই সুন্দৰভাৱে উল্লেখ কৰি থৈ গৈছে। জগত আধাৰ দৈৱকী কুমাৰ, সংসাৰতে সাৰ চৰণ তোমাৰ। সেয়েহে একাগ্ৰ চিত্তে কায় বাক্য মনে দৃঢ়ভাৱে ঈশ্বৰ কৃষ্ণৰ প্ৰতি একান্ত ভক্তিভাৱে ভজনা কৰিব লাগে। যিয়ে তেওঁৰ ওচৰত একান্ত অনুৰাগী হৈ উপাসনা কৰে, তেওঁৰ মনোকামনা প্ৰভু ভগৱন্তই পূৰ্ণ কৰে। যিটো জনে আশা কৰে সৰ্বকাল, তাৰ আশাভংগ নকৰা গোপাল। য়ে ৰাম ৰাম, কৃষ্ণ হেন দেৱ আউৰ নপাইবা, উপকাৰী কৃপাময়, নাম মাত্ৰ লৈলে এতেকে কৰন্ত, সমস্তে পাতক ক্ষয়। এই ত্ৰিগুণময় অৰ্থাৎ সতগুণ, ৰজগুণ আৰু তমগুণেৰে পৰিবেষ্টিত মনুষ্যসকলক গতি, মুক্তি তথা তাৰণৰ উপায় দিওঁতা হ'ল একমাত্ৰ দৈৱকী নন্দনদেৱ। ক্ষুদ্ৰ দেৱদেৱীক ভজনা কৰি নানা দুখ
ক্লেশ তথা পাপ সঞ্চয় কৰাতকৈ নিৰ্গুণ কৃষ্ণৰ উপাসনা কৰিব লাগে। গুৰুজনাই উপদেশত সুন্দৰভাৱে উল্লেখ কৰি থৈ গৈছে। অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহে নপশিবে তাৰ, মূৰ্তিকো নচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হৈব ব্যভিচাৰ। কৃষ্ণৰ বিনে অন্য সৰ্বোত্তম উপকাৰী নাই, অৰ্থাৎ তেওঁৱেই জীৱকুলক সমস্ত ভৱবন্ধনৰ পৰা মুক্ত কৰি মোক্ষ প্ৰদান কৰিব পাৰে। প্ৰভু ভগৱন্তৰ নামৰ অপাৰ মহিমা আছে। এই ঈশ্বৰৰ নামসমূহ স্মৰণ কৰিলেই সমস্ত পাপৰ পৰা হাত সাৰিব পাৰি। হৰি নামে সাৰ বান্ধৈ, হৰি নামে সাৰ, সমস্ত পাপৰ পৰা কৰিবে উদ্ধাৰ। পাতক শুকান বন, হৰি নামে হুতাসন, ক্ষণেকতে দহি কৰে চন্ন, হেন নাম প্ৰচাৰিলা, প্ৰাতকিক নিস্তাৰিলা, পৰম কৃপালু নাৰায়ণ। মহা মহা পাপসমূহ শুকান বন তথা গছপাতৰ দৰে, হৰিনাম হৈছে সাক্ষাৎ অগ্নিস্বৰূপ। যেনেকৈ শুকান গছপাত আদিক প্ৰচণ্ড বহনি তথা অগ্নিয়ে নিমিষতে জ্বলাই ছাৰখাৰ কৰে, ঠিক তেনেকৈ মহা অগ্নিস্বৰূপ ৰাম নামে সমস্ত পাপ তথা পাপৰ বাসনা খণ্ডন কৰি জীৱৰ মহান কল্যাণ সাধন কৰে। এৰা মৰা ভকতি মুকুতি, পদকোষাধন্ত, শ্ৰৱণ যশ কীৰ্তনে, হেনয় বান্ধ দেৱকন ভজে, কোননো ধম জনে। মহাপুৰুষসকলে মনুষ্যসকলক ভক্তিৰ জৰিয়তে মুক্তি লাভৰ উপযুক্ত বিধান দি থৈ গৈছে। নৱবিধ ভক্তিৰ উদাহৰণ হিচাপে শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, দাস্য, সখিত্ব, আত্মনিবেদন আৰু পদসেৱন আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপায়। শ্ৰৱণ কীৰ্তনৰ শ্ৰেষ্ঠতাক অগ্ৰাধিকাৰ প্ৰদান কৰি দৈনন্দিন জীৱনত প্ৰয়োগ তথা আচৰণ কৰিলেহে স্পিত ফল লাভ কৰিব পাৰি। দৈৱকী নন্দন দেৱে গতিমুক্তি প্ৰদান কৰোঁতা আৰু তেওঁৰ বাদে মুক্তি দিওঁতা কোনো নাই। যেনেকৈ পাৰ্থিৱ জগতৰ বন্ধু ধন বা অন্য প্ৰকাৰৰ বিপদৰ পৰা ৰক্ষা কৰে, ঠিক তেনেকৈ একাগ্ৰচিত্তে ভগৱন্তৰ ভজনা কৰিলে তেওঁক মুক্তি প্ৰদান কৰে। সেইজন পৰম বান্ধৱ কৃষ্ণৰ ভজনা নকৰাজনক অধম হিচাপে শাস্ত্ৰই বিবেচনা কৰিছে। ৰাম ৰাম
মোক মাত্ৰ ভজি ভৈলে কয়ে কশৰণ সাধু সিজন অৰ্জুনৰ আগে বুলিলা কৃষ্ণে বচন কৃষ্ণক এৰি অন্য দেৱ দেৱী সেৱা পূজা কৰিলে ভক্তি ব্যভিচাৰ হয়। উদাহৰণস্বৰূপে অন্য দেৱৰ ধৰ্মকৰ্ম সবে বিড়ম্বন কেৱল ভক্তিত তুষ্ট হুন্ত নাৰায়ণ, অৰ্থাৎ অন্য দেৱ দেৱীক উপাসনা কৰি একো ফল নাপায় আৰু ভক্তিৰ জৰিয়তেহে ভগৱন্তক লাভ কৰিব পাৰি। সেয়েহে মনুষ্যসকলে অন্য ধৰ্ম কৰ্ম সকলো পৰিত্যাগ কৰি একাগ্ৰ চিত্তে যদি এক ঈশ্বৰক উপাসনা কৰে তেওঁ এক শৰণীয়া হিচাপে বিবেচিত হয়। আৰু এই গূঢ়াৰ্থ কথাখিনি অৰ্জুনৰ আগত প্ৰভু ভগৱন্তই নিজ মুখে ব্যক্ত কৰিছিল। সাধু পুৰুষ সেইজনেই যিজনে ঈশ্বৰ কৃষ্ণৰ একাগ্ৰ চিত্তে আৰু কায় বাক্য মনে নিষ্কামভাৱে উপাসনা তথা ভক্তি কৰে। ইয়ে ৰাম ৰাম ঈশ্বৰৰ বোলে নজাহা সংজ্ঞাত কিনো লোক শতবুদ্ধি আনহে কয় মৰণতে নলৱে জীৱৰ মহা ঔষধি পাৰ্থিৱ ধন জন বিভূতি বৈভৱ পুত্ৰ ভাৰ্যা আদিৰ প্ৰতি অত্যাধিক আসক্তি থকাৰ ফলস্বৰূপে প্ৰকৃত সত্য পথৰ পৰা বিচলিত হৈ ঈশ্বৰৰ প্ৰতি বিমুখ হয়, অৰ্থাৎ ভকতিবিহীন হৈ পৰে। এই হতবুদ্ধি মনুষ্যসকলে ঈশ্বৰৰ প্ৰতি আস্থা একাগ্ৰতা দৃঢ়তা আৰু বিশ্বাস তথা ভক্তিহীনা হয়। ঔষধ হৈছে যিকোনো বেমাৰ তথা ব্যাধিৰ পৰা উপশম কৰিব পৰা আহিলা। ঔষধে যেনেকৈ ৰোগীক নিৰোগী কৰি সুস্থ কৰি তোলে ঠিক তেনেকৈ মনুষ্যসকলক তথা জীৱৰ মহা ঔষধস্বৰূপ ঈশ্বৰৰ ভক্তিয়ে সমস্ত বিপদ বিঘিনি দূৰ কৰি গতিমুক্তি প্ৰদান কৰিব পাৰে। মৃত্যুমুখী জীৱক পৰম সদ্গতি দিয়াব পাৰে একমাত্ৰ প্ৰভু ভগৱন্তই। সেয়েহে আমি কায় বাক্য মনে একাগ্ৰ চিত্তে প্ৰভু ভগৱন্তৰ ভক্তি তথা উপাসনা কৰিব লাগে। ভৈলা কৃষ্ণ দেৱ আবেশে উদিত
কৃষ্ণৰে কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম 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 হৰি ৰাম ৰাম ৰাম। সূৰ্যই যেনেকৈ আন্ধাৰ দূৰ কৰি পোহৰ বিলাই সকলোকে সমভাৱে তথা শৃংখলাবদ্ধভাৱে নিজৰ ৰশ্মি প্ৰকাশ কৰে, ঠিক তেনেকৈ পৰম পুৰুষ প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণস্বৰূপ সূৰ্যই সকলোকে মুক্তি প্ৰদানৰ পথ প্ৰশস্ত কৰিলে, যাতে নাম ধৰ্মত দীক্ষিত হৈ পৰম মুকুতি প্ৰাপ্ত কৰিব পাৰে। গুৰুজনায়ো সুন্দৰভাৱে অৱগত কৰিছে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। সেয়েহে অন্য ক্ষুদ্ৰ দেৱ দেৱী তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ হোম তীৰ্থ ব্ৰত স্নান দান আদি পৰিত্যাগ কৰি এই ঘোৰ কলিকালত প্ৰভু ভগৱন্তৰ ভক্তি কৰিবলৈ মহাপুৰুষ গুৰু দুজনাই সকলোৱে যাতে হৰি নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব পাৰে তাৰ বাবে আহ্বান জনাইছে। আৰু আমিও এই হৰিনাম গুণানুকীৰ্তন তথা স্মৰণ কৰি প্ৰভু ভগৱন্তৰ আশীষ লাভ কৰিব পাৰিম।